हेलो गाइस की खबर तो मोर खबर ভাল আপোনালোকে গম পাইছে মই বহুত দিনৰ পৰা জুনমনিৰ বিষয়ে মই ভিডিঅ' বনাই আছিলো তেওঁৰ মৃত্যুৰ আৰত তেওঁৰ মৃত্যুৰ যেটো নেকি আপোনালোকে গম পাইছে তেওঁৰ মৃত্যু এতিয়ালৈকে ৰহস্যজনক হৈ আছে আপোনালোকে গম পায় আৰু তেওঁ যেটো নেকি তেওঁৰ মৃত্যু এতিয়া জনক সমগ্ৰ অসমৰ এতিয়া ৰহস্যজনক হৈ আছে আৰু তেওঁ আপোনালোকে গম পাইছে সংবাদ মাধ্যমৰ জানিব পৰা মতে তেওঁৰ মৃত্যুৰ ৰহস্য বহুত ডাঙৰ এতিয়ালৈকে কোনো এটা তদন্ত হোৱা নাই আৰু তাৰে কিছুমান মই কথা পাতিম আজি বৰ বিশেষ মানে বহুত ডাঙৰ কথাই হয় এইবিলাক বহুত ইম্পৰ্টেন্ট কথা আৰু আপোনালোকে গম পায় তেওঁৰ মাকৰ কোৱা মতে তেওঁৰ মাকে কোৱা মতে হে নিখা যেটো নেকি জুনমনিৰ মৃত্যু হৈছিল তেওঁ আভাজ্যোতি ৰাভাৰ লগত আছিলে আৰু তেওঁৰ মৃত্যুৰ ৰহস্য আপোনালোকে গম পাইছে তেওঁ সেই নিখা আভাজ্যোতি ৰাভাৰ লগত আছিলে যেতিয়া নেকি ফোন কৰিছিলে সেই সময়ত আভাজ্যোতি ৰাভাৰ লগত আছো বুলি ক'লে তেওঁ মাকক যেতিয়া মৃত্যুৰ আগদিনাখন তেওঁ ঠিকে ক'লে তেওঁ মৃত্যুৰ পিছত যেটো নেকি তেওঁৰ হাতত মোবাইলখন আছিলে সেই মোবাইল তেওঁৰ দুটা মোবাইল আছিলে সেই মোবাইলটো ক'ত গ'ল বহুত ৰহস্যজনক কথা তেওঁ দুটা মোবাইলখন ক'ত গ'ল আৰু তেওঁ মৃত্যুৰ পিছতে তেওঁৰ যেটো নেকি জোতা আছিলে এপাত জোতা লগত আছিলে পিন্ধি আছিলে আৰু এপাত জোতা গাড়ীৰ পিছফালে আছিলে কৈছে তেওঁৰ বহুত ৰহস্যজনক কথা যেটো নেকি তেওঁক ধৰ্ষণ কৰা হৈছিল বুলি কৈছিলে কিন্তু তেওঁৰ যেটো নেকি স্পৰ্টিং তেওঁক সেই স্পৰ্টিংখন হাতৰ ছাপ আপোনালোকে গম পাইছে না হাতৰ ছাপ ফিংগাৰপ্ৰিন্টছ লৈছিলে নে আৰু তেওঁৰ যেটো নেকি মোবাইলটো কোনে লৈছিলে সেইটোৰ বিষয়ে তদন্ত হৈছে নে এতিয়ালৈকে তদন্ত হোৱা নাই আৰু তেওঁৰ যেটো নেকি ৰহস্যজনক তেওঁ গাড়ীৰ পিছফালে যে যিখন জোতা আছিলে সেই জোতাৰ লগতো ফিংগাৰপ্ৰিন্টছ থাকিব পাৰে সেই ফিংগাৰপ্ৰিন্টছবোৰ ল'ব লাগে মোৰ হিচাপত তো তেতিয়া সকলো তথ্য ওলাই পৰিব তেওঁৰ নিজৰ আপোন মানুহে তেওঁৰ যেটো নেকি আপোন মানুহে যাক নেকি বন্ধু হিচাপে মানিছিলে তেওঁৰ আপোন মানুহে তেওঁ কাল হ'ল গম পাইছেনে তেওঁ সেই আপোন মানুহে কাল হ'ল যেটো যাক নেকি ভাবিছিল লীনা দলে আভাজ্যোতি ৰাভা আৰু বহুত তেনেকুৱা তেওঁৰ নিজৰ আপোন মানুহ আছিলে পুলিচ বিষয়াৰ সেই আপোন মানুহে তেওঁ কাল হ'ল তেওঁক মাৰি পেলালে গম পাইছেনে অইন কোনো তেওঁক মৰা নাই এতিয়ালৈকে তেওঁৰ নিজৰ আপোন মানুহে তেওঁক মাৰি পেলালে কাল হ'ল কিন্তু সেইবিলাক তদন্ত আমাক ৰহস্যজনক হৈ আছে আৰু সেইবিলাক তদন্ত আমাক সমগ্ৰ অসমবাসীক লাগে আৰু এতিয়ালৈকে জানিব পৰা নাই যে তেওঁক মৃত্যু ৰহস্য ফাদিল এতিয়ালৈকে কি হিচাপে কৰিব তেওঁৰ যেটো নেকি মৃত্যু হ'ল আভাজ্যোতি ৰাভাৰ লগত আছিলে সেই ৰাতি মৃত্যুৰ দিনাখন এতিয়ালৈকে ফাদিল হোৱা নাই আৰু লীনা দলক এতিয়ালৈকে জেৰা টানিব পৰা নাই চিবিআই তদন্তত আনিব পৰা নাই আৰু ৰুনা নেওকক এতিয়ালৈকে চিবিআই তদন্তত আনিব পৰা নাই মানে কাৰ পাৱাৰত তেওঁলোকে মুকলি আকাশৰ তলত ঘূৰি আছে কাৰ পাৱাৰত মানে কি হিচাপে কোনে আছে তাৰ আৰত কোনে আছে কি হিচাপে তেওঁ যেটো নেকি জুনমনি ৰাভাৰ এতিয়া সকলো তথ্য যেটো নেকি হোৱাটছআপৰ আৰু কল ডিটেইলছ তেওঁ সকলো মোবাইলৰ গোটেই ডিলিট কৰি দিয়া হৈছে বুলি ক'লে মানে এইটো প্ৰি প্লানিং আপোনালোকে গম পাইছে নহয় প্ৰি প্লানিং বহুত ৰহস্য সোমাই আছে সেইবিলাক ৰহস্য সকলো তদন্ত হ'ব লাগে খোলা হ'ব লাগে গম পাইছে নহয় খোলা হ'ব লাগে প্ৰি প্লানিং যেটো নেকি প্লানিং কৰিছিল তেওঁক সকলো ধৰণৰ তদন্ত হ'ব লাগে আৰু চিবিআই জেৰা কৰিব লাগে এতিয়ালৈকে জেৰা হোৱা নাই লীনা দলে ৰুনা নেওক আপোনালোকে গম পাইছে আভাজ্যোতি ৰাভা জেৰা হ'লেও কিন্তু তেওঁৰ সকলো কথা এতিয়ালৈকে মৃত্যুৰ তদন্ত মানে মৃত্যুৰ ৰহস্য এতিয়ালৈকে উলিয়াব পৰা নাই আভাজ্যোতি মুখৰ পৰা আপোনালোকে গম পাই আছে এতিয়া ৰাজা ইনচাকৰ পৰা উলিয়াব পৰা নাই তাৰপিছত আৰু বহুত তেনেকৈ ন তথ্য তেনেকুৱা ড্ৰাইভাৰৰ কল ৰেকৰ্ডিং আছিলে সেইবিলাক কল ৰেকৰ্ডিঙৰ ভাষ্যবিলাক আপোনালোকে ল'ব পৰা নাই কাৰ আছিলে কি হিচাপে কথা পাতিছিলে তেওঁ কিয় ইমান যে অন্তৰ্জামিন হিচাপে কেনেকৈ কথা পাতিছিলে সেইবিলাক তদন্ত ল'ব লাগিছিলে তেওঁ যেটো নেকি ড্ৰাইভাৰৰ কল ৰেকৰ্ডিং আপোনালোকে গম পাইছে সমগ্ৰ অসমৰ বাসীয়ে ড্ৰাইভাৰৰ কল ৰেকৰ্ডিংটো গম পাইছেই হয় নহয় মই আগতো জুনমনিৰ বিষয়ে বহুত ভিডিঅ' বনাইছোঁ আৰু সেইবিলাক কল ৰেকৰ্ডিঙৰ বিষয়ে অলৰেডি মই প্ৰকাশ কৰিছিলোঁ সেইবিলাক কথাবিলাক অলৰেডি ওলাব লাগে গম পাইছেনে ফাদিল হ'ব লাগে পুৰা নিকা হ'ব লাগে একেবাৰে কথাবিলাক পোহৰলৈ আহিব লাগে আৰু কিছুমান মানে আপোনালোকে গম পাইছে নহয় এতিয়া জুনমনিৰ মাকৰ এতিয়া এমাহ হ'লেই আৰু তেওঁৰ যেটো নেকি তেওঁক
ভাতৃ আছিলে ককাই গৈছিলে এতিয়া বেমাৰত ভুগি আছে আপোনালোকে গম পাইছে এতিয়া কিছুমান তদন্ত এতিয়া হ'ব লাগে এতিয়া বহুত ৰহস্য তেনেকৈ ফাদিল হোৱা নাই আৰু বহুত ৰহস্য লুকাই আছে লুকাই থকা ৰহস্যবিলাক উলিয়াব লাগে এতিয়া জোনমণিৰ যিটো নেকি টি চাৰ্ট আছে সেই টি চাৰ্টটো ফিংগাৰ প্ৰিণ্টছ ল'ব লাগে আৰু তেওঁৰ যিটো নেকি জোতাপাত গাড়ীৰ পিছফালে আছিলে সেই জোতাপাতৰ ফিংগাৰ প্ৰিণ্টছ ল'ব লাগে কোনে কি হিচাপে ৰাখিছিলে গম পাইছেনে আৰু বহুত ৰহস্য তেনেকুৱা ন তথ্য বহুত আছে বহুত সৰু 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 তথ্য বহুত আছে তেনেকুৱা যিটো নেকি তেওঁৰ মোবাইল ফোন উদ্ধাৰ সেই মোবাইল ফোন কোনে গাইব কৰিছে তেওঁৰ দুটা মোবাইল আছিলে সেই মোবাইলটো কোনে গাইব কৰিছে তেনেকুৱা বহুত মানে ৰহস্য আছে গম পাইছেনে বহুত ৰহস্য আছে সেইবিলাক তেওঁৰ নিজৰ মানুহে তেওঁক হত্যা কৰিছে এইটো সকলো ধৰণৰ প্ৰমাণিত হৈ গৈছে কিন্তু সকলো ধৰণৰ উদ্ধাৰ কৰি এটা এইবিলাক হত্যাকাৰীক ধৰিব পাৰিব কিয়নো এতিয়া হত্যাকাৰী এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু মোৰ হিচাপত এতিয়া লীনা দলে জেৰা কৰিব লাগে তেওঁ সোধপোছ কৰিব লাগে লীনা দলে কোনো ডাঙৰ ভগৱান নহয় কোনো ডাঙৰ মানে অফিচাৰ তেনেকুৱা ধৰি লওক এছ পি এজন হয় নহয় কিন্তু সকলো ধৰণৰ ৰহস্য তেওঁৰ ভাষ্যবিলাক ল'ব লাগে কিন্তু মিডিয়াৰ এতিয়া আমি কোনো মিডিয়া নহয় গম পাইছেনে আমি জাষ্ট ক'ব পাৰোঁ এতিয়া আমাৰ অসমবাসী ৰাজ্য আমাৰ যিটো নেকি নাগৰিকত্ব স্বত্ব আমি জাষ্ট ক'ব পাৰোঁ আমাক ন্যায় লাগে কিন্তু সেইটো নহয় এতিয়া মিডিয়াৰ যোগেদি সকলো কথা জানিব পৰা যায় গম পাইছেনে সেইটো কাৰণে আমাক এতিয়া ন্যায় লাগে আৰু আমাৰ জোনমণি মাককো ন্যায় লাগে আৰু সমগ্ৰ অসমবাসীয়ে ন্যায়ৰ কাৰণে আশা কৰি আছে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকে সৰু 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 তথ্যবিলাক উদ্ধাৰ কৰিব লাগে গম পাইছেনে সৰু সৰু তথ্য উদ্ধাৰ কৰিব লাগে সকলো তথ্য একলগ লাগি হত্যাকাৰীক ধৰিব পাৰিব যেন লাগিছে কিয়নো এতিয়ালৈকে সুমিত পালৰ যিটো নেকি সুমিত পাল আপোনালোকে গম পাইছেনে উত্তৰ প্ৰদেশত এতিয়া পালেগৈ সুমিত পাল সকলো তথ্যত এতিয়ালৈকে ল'ব পৰা নাই আপোনালোকে সুমিত পালৰ পৰা কিছুমান ভাষ্য ল'ব পাৰে গম পাইছেনে তো বহুত তথ্য আছে সেইবিলাক আপোনালোকে লওক আৰু কিছুমান কাম আপোনালোকে কৰি যাওক তো ভিডিঅ'টো মই ইমান দীঘল নকৰোঁ ঠিক আছে এতিয়ালৈ বাই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব ঠিক আছে এতিয়ালৈ বাই